উচ্চ ন্যায়ালয়ক আমি নেমছে ধন্যবাদ জানাইছো কারণ যি বটদ্ৰৱা কাণ্ড হৈছিল বটদ্ৰৱা কাণ্ডৰ পাছতে নগাঁও জিলা প্ৰশাসনে সেই যি থানা জুলৰ অভিযুক্ত আছিল সেই সকলক ঘৰত বুলডোজাৰ চলাইছিল যিসকলে থানা জ্বলাইছিল আমি তেওঁলোকৰ বিৰুদ্ধে শাস্তি হোৱাটো বিচাৰো থানা কাৰো বাপেকৰ সম্পত্তি নহয় ঠিক সেইদৰে যিসকল কোন ল'ৰা ছোৱালী আছিল যিসকল বৃদ্ধা আছিল সেই সকলৰ জীৱন কিছুমানে ধ্বংস কৰি দিছে সন্মানীয় গুৱাহাটী উচ্চ ন্যায়ালয় যি নিজা গোচৰ ৰুজু কৰিছে আৰু মুখ্য সচিবক তদন্তৰ নিৰ্দেশ দিছে আমি ভাবিছো যে ইয়াৰ লগত যিসকল মানুহে নিৰ্দেশ দিছিল সেইসকলক ঘৰ ভাঙিবলৈ তেওঁলোককো তদন্তৰ আওতালৈ আনিব লাগে ইয়াতে অকল নগাঁও জিলা প্ৰশাসন নহয় হয়তো কোনোবা দিছপৰীয়াও ইয়াত জড়িত থাকিব পাৰে গতিকে সেই সকলকো আইনৰ আওতালৈ আনিব লাগে আৰু তেওঁলোকক হাৰাশাস্তি দিব লাগে কি কাৰণত সাধাৰণ মানুহৰ ঘৰ ভাঙি দিয়া হৈছে এয়া ৰহস্যজনক কথা যিসকল ছাত্ৰ ছাত্ৰী আছিল তেওঁলোকৰ এটা বছৰ বিদ্যাৰ ক্ষেত্ৰত বেয়া হৈ গৈছে ইয়াৰ দায়ী কোন হ'ব চৰকাৰে শিক্ষাৰ কথা কয় শিক্ষাৰ কথা ক'লে নহ'ব কামে কাজে দেখুৱাব লাগিব তেওঁলোকৰ দায়িত্ব কোনে ল'ব শিক্ষা বিভাগক প্ৰশ্ন কৰিছো চৰকাৰক প্ৰশ্ন কৰিছো নগাঁও বটদ্ৰৱা কাণ্ডৰ যিসকলৰ ঘৰ বাৰী ভাঙি দিয়া হৈছে সেই সকলৰ ল'ৰা ছোৱালী কোন ছাত্ৰ ছাত্ৰী আছিল তেওঁলোকৰ ভৱিষ্যতৰ দায়িত্ব কোনে ল'ব কি কাৰণত তেওঁলোকৰ ঘৰ ভাঙি দিয়া হৈছে ইতিমধ্যে আমি গম পাওঁ যে সাম্প্ৰদায়িক দৃষ্টিভংগীৰে সেই সকল লোকক ঘৰ বাৰী ভাঙি দিয়া হৈছিল এটা প্ৰশ্ন হ'ল সেই শৈক্ষিক এটা বছৰ নষ্ট হোৱা ছাত্ৰ ছাত্ৰীসকলৰ দায়িত্ব কোনে ল'ব ইয়াক কোটিটকীয়া প্ৰশ্ন গতিকে ইয়াক ন্যায় লাগিবই আমি মহামান্য গুৱাহাটী উচ্চ ন্যায়ালয়ক ধন্যবাদ জনাইছো তেওঁলোকে নিজাববীয়াকৈ গোচৰ ৰুজু কৰি এই বিষয়টো তদন্তৰ নিৰ্দেশ দিছে আমি এটা কথা স্পষ্ট যে এতিয়া উচ্চতম ন্যায়ালয় আইনৰ প্ৰতি জনসাধাৰণৰ আস্থা বাঢ়িব আৰু এই ক্ষেত্ৰত অসমত কতো যাতে চৰকাৰে বুলডোজাৰ চলাব নোৱাৰে পুনৰ সংস্থাপন নিদিয়াকৈ যাতে উচ্ছেদ কৰিব নোৱাৰে তাৰ বাবেও মহামান্য উচ্চ ন্যায়ালয়ে কঠোৰ নিৰ্দেশনা প্ৰদান কৰিব বুলি আমি নেমচৰ ফালৰ পৰা আমি গুৱাহাটী উচ্চ ন্যায়ালয়ক আমি বিনম্ৰতাৰে অনুৰোধ জনাইছো